নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। প্ৰথমবাৰলৈ মুছলমানৰ আজান নতুন বাবৰি মছজিদত। শিলান্যাসৰ পাছতেই লাখ লাখ মুছলমানে একেলগে কৰিলে দোৱা। ৩০০ কোটি ব্যয়েৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে বাবৰি মছজিদৰ। বিশ্বৰ ইছলাম ধৰ্মগুৰুৱে একত্ৰিত হৈ কৰিলে বাবৰি মছজিদত দোৱা। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। নতুন বাবৰি মছজিদত প্ৰথমবাৰলৈ মুছলমানৰ আজান। ৩০০ কোটি ব্যয়েৰে নিৰ্মাণ হ'ব এতিয়া বাবৰি মছজিদ। লাখ লাখ মুছলমানে একেলগে কৰিলে দোৱা। ৰিমট টিপি শিলান্যাস কৰিলে বাবৰি মছজিদৰ। ৬ ডিচেম্বৰতে আধাৰশিলা স্থাপন কৰিব বাবৰি মছজিদটোৰ। সকলোৱে যদি গীৰ্জা বনায় আমি মছজিদ বনালে কিয় আপত্তি? আমাৰ আল্লাহক আমি পুজিমেই। আল্লাহু আকবৰ ধ্বনি দি হুংকাৰ দিয়ে TMCৰ নিলম্বিত নেতা হুমায়ুন কবিৰে। ১৯৯২ চনৰ ৬ ডিচেম্বৰতেই ধ্বংস কৰিছিল বাবৰি মছজিদ আৰু ২০২৫ ৬ ডিচেম্বৰতেই আৰম্ভ কৰিছোঁ পুনৰ নিৰ্মাণৰ কাম কাজ। আল্লাহ যাৰ সৈতেই আছে আমাক কোনেও ৰখাব নোৱাৰে। প্ৰায় ৪ লাখতকৈ অধিক মুছলমানে মোক সহযোগ কৰিছে। আল্লাহু আকবৰ ধ্বনি দি মূৰত ইটালৈ সমবেত এতিয়া লক্ষাধিক মুছলমান। বাবৰি মছজিদৰ চৌহদত থাকিব হস্পিতাল আৰু বিদ্যালয় সকলো। লাখ লাখ মুছলমানে একেলগে কৰিলে দোৱা। পৰৱৰ্তী খবৰ। সন্দেহজনক বাংলাদেশী বুলি উচ্ছেদ কৰাৰ বাবে খিলঞ্জীয়া হিন্দুৱে ২৬ত ভোট নিদিয়ে এতিয়া বিজেপিক। বিধায়ক আমিনুল ইছলামৰ অভিশাপ। উচ্ছেদ হোৱা ১০০% ভাৰতীয়। দিব লৈছে এটা ব্ৰেকিং আপডেট। উচ্ছেদ হোৱা ১০০% এতিয়া ভাৰতীয়। চৰকাৰলৈ মুকলিকৈ চেলেঞ্জ বিধায়ক আমিনুল ইছলামৰ। ৯৯% লোকেই স্বাধীনতাৰ পূৰ্বৰ নাগৰিক। ভুৱা ষড়যন্ত্ৰ কৰি স্বদেশীক সন্দেহজনক সজাইছে চৰকাৰে। উজনিত ভোট লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে। এইসকল লোকক মাৰি উচ্ছেদ কৰি খিলঞ্জীয়াই একো লাভ নহয়। খিলঞ্জীয়া হিন্দুৱে ভোট নিদিব বিজেপিক। আমি অভিশাপ দিছোঁ, এই মন্তব্য আমিনুল ইছলামৰ। পৰৱৰ্তী খবৰ। যান বাহনৰ লাখ লাখ গৰাকীলৈ এটা ডাঙৰ খবৰ। দেশত নাইকিয়া হ'ব এতিয়া টোল গেট। নীতিন গাডকাৰীৰ ডাঙৰ ঘোষণা। ২০২৬ চনতেই শেষ হ'ব টোল গেট। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য। ২০২৬ চনত দেশৰ পৰা নাইকিয়া হ'ব টোল গেট। টোল গেটৰ পৰিৱৰ্তে ঘাইপথত ব্যৱহাৰ কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচ। ঘাইপথৰ টোল গেটৰ বাবে দেশত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা। সমান্তৰালভাৱে টোল গেটত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। এনে সমস্যা দূৰ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰ কৰা হ'ব টোল গেট। প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে দেশৰ 10 স্থানত স্থাপন হ'ব এই ডিভাইচ। পৰৱৰ্তী সময়ত দেশৰ সকলো ঘাইপথতে স্থাপন কৰা হ'ব এই ইলেক্ট্ৰনিক ডিভাইচ। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ এই মন্তব্য। ২০২৬ চনত দেশৰ পৰা নাইকিয়া হ'ব এতিয়া টোল গেট। দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুৰ্ছিদাবাদত আধাৰশিলা স্থাপন হোৱা বাবৰি মছজিদৰ নিৰ্মাণ হ'লেই ধ্বংস কৰিম। মছজিদৰ প্ৰতিটো ইটা ভাঙি পেলোৱাৰ হুংকাৰ দিয়ে বিজেপি নেতাই। বাবৰৰ নামত ভাৰতত আমি একো সহ্য নকৰোঁ। দিব লৈছে এটা ব্ৰেকিং আপডেট। মুৰ্ছিদাবাদত বাবৰি মছজিদত নিৰ্মাণ হ'লেই কৰা হ'ব ধ্বংস। বাবৰি মছজিদ ভাঙি পেলোৱাৰ হুংকাৰ এতিয়া বিজেপি নেতাৰ। বেংগললৈ গৈ ভাঙি পেলোৱা হ'ব বাবৰি মছজিদ। অযোধ্যাৰ দৰে আধাৰশিলা স্থাপন হোৱা বাবৰি মছজিদো ভঙা হ'ব। এটা উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ হুংকাৰ। বেংগলত বিজেপি চৰকাৰ আহিলেই ধ্বংস কৰা হ'ব এতিয়া বাবৰি মছজিদ। বাবৰৰ নামত ভাৰতত থকা একো বস্তু আমি সহ্য নকৰোঁ বুলিও হুংকাৰ দিয়ে। পৰৱৰ্তী খবৰ। চৰকাৰী ঘৰৰ নামত দুৰ্নীতি কৰিলে চিধা যাব লাগিব জেললৈ। আপোনাৰ অঞ্চলতো PMAY ঘৰৰ নামত সংঘটিত হৈছে নেকি দুৰ্নীতি? তেনেহ'লে এতিয়া খবৰ দিয়ক। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
দিবলৈছে এটা ব্ৰেকিং নিউজ PMAY ঘৰৰ নামত দুৰ্নীতি কৰি সাৰি যাব নোৱাৰিব প্ৰকৃততে কেঁচা ঘৰ থকাসকলে পাবই লাগিব পকী ঘৰ জীৱিকা সখীৰ কামক লৈ খৰ্গহস্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা সখীয়ে পঞ্চায়তৰ গ্ৰাম্য উন্নয়ন বিভাগক বিহু দেখুৱাইছে এতিয়া PMAY তালিকাত বাছনিত জালিয়াতিৰ কথা মুকলিকৈ স্বীকাৰ কৰে জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰীৰ তালিকা আখুৱাযুক্ত গাঁও পঞ্চায়তৰ সভাপতি সচিবকো ধমক দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ PMAY ঘৰৰ নামত দুৰ্নীতি কৰি এতিয়া কোনো সাৰি যাব নোৱাৰিব পৰৱৰ্তী খবৰ ৰাভা হাছঙক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত নকৰিলে ২৬ত খলঠেকত পৰিব এতিয়া বিজেপি চৰকাৰ সমষ্টিয়ে বিপদত পৰিব শাসকীয় দল জোৰদাৰ দাবীৰে হাজাৰ হাজাৰ লোকে কপালে এতিয়া ৰাজপথ দিবলৈছে এটা ব্ৰেকিং নিউজ সন্ধ্যা নমাৰ লগে লগেই হাজাৰ হাজাৰ জুলৈ বৃহৎ প্ৰতিবাদ ৰাভা হাছঙত ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিৰ দাবীৰে সমদল 12 ডিচেম্বৰত দিল্লীত সাব্যস্ত হ'ব এতিয়া প্ৰতিবাদ ৰাভা মিচিং তিৱাক অন্তৰ্ভুক্ত কৰিব লাগে ষষ্ঠ অনুসূচিত ত্ৰিভাষিক বৈঠকৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰাৰ অভিযোগ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে অন্তৰ্ভুক্ত কৰিব লাগিব ষষ্ঠ অনুসূচিত ৰাভা অধ্যুষিত সমষ্টিত এতিয়া প্ৰক্ষেপ কৰা হ'ব নিজা প্ৰাৰ্থী সন্ধ্যা নমাৰ লগে লগেই হাজাৰ হাজাৰ জুলৈ বৃহৎ প্ৰতিবাদ দিবলৈছো পৰৱৰ্তী খবৰ সংকটৰ সুযোগ লৈ বিমান কোম্পানীয়ে বৃদ্ধি কৰিব নোৱাৰিব টিকটৰ মূল্য সকলো ঘৰুৱা বিমানৰ টিকটৰ সৰ্বাধিক মূল্য নিৰ্ধাৰণ কৰিলে চৰকাৰে নচলিব বিমান কোম্পানীৰ মতালি দিবলৈছে এটা ব্ৰেকিং নিউজ অত্যাধিক বিমানৰ টিকটৰ মূল্যক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ বিমানৰ টিকটৰ মূল্য বৃদ্ধি কৰি হাৰাশাস্তি কৰিব নোৱাৰিব যাত্ৰীক বিমান কোম্পানীৰ মতালি আৰু নচলিব ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিলে বিমান টিকটৰ মূল্য ইণ্ডিগো সংকটৰ মাজতেই চৰকাৰে নিৰ্ধাৰণ কৰিলে টিকটৰ মূল্য 500 কিলোমিটাৰ যাত্ৰাৰ সৰ্বাধিক মূল্য ৭৫০০ টকা 500ৰ পৰা 1000 কিলোমিটাৰ যাত্ৰাৰ সৰ্বাধিক মূল্য 12000 টকা 1000ৰ পৰা 1500 কিলোমিটাৰ যাত্ৰাৰ সৰ্বাধিক মূল্য 15000 টকা 1500 কিলোমিটাৰ ওপৰত যাত্ৰাৰ সৰ্বাধিক মূল্য 18000 টকা কাইলৈ ভিতৰত বাতিল হোৱা টিকটৰ ধন যাত্ৰীক উভতাব লাগিব এটা ইণ্ডিগোৱে সংকটৰ সুযোগ লৈ বহু বিমান কোম্পানীয়ে বৃদ্ধি কৰিছিল এই ভাড়া অত্যাধিক বিমান টিকটৰ মূল্যক লৈ এতিয়া কঠোৰ হৈ পৰিছে চৰকাৰ দিবলৈছো পৰৱৰ্তী খবৰ খুচকুৰ এছিএছ বিষয়া নুপুৰ বৰাক মনত আছেনে কোটি কোটি ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হোৱা নুপুৰ কৌশলেৰে লাভ কৰিছিল জামিন পাছে আকৌ বিপদত নিলম্বিত বিষয়াগৰাকী CM ভিজিলেন্সে পুনৰ ৰুজু কৰিলে গোচৰ দিবলৈছে এটা ব্ৰেকিং আপডেট আকৌ বিপদত পৰিছে ঘুচখোৰ নিলম্বিত এছিএছ বিষয়া নুপুৰ বৰা নুপুৰৰ বিৰুদ্ধে CM ভিজিলেন্সে ৰুজু কৰিলে নতুন গোচৰ আয় বহিৰ্ভূত সম্পত্তিৰ বাবে CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল নুপুৰক কেন্দ্ৰীয় কাৰাগাৰত কিছুদিনৰ বাবে আলহী আছিল নুপুৰ বৰা পাছে একাংশ আৰক্ষীৰ ভুলৰ বাবে জামিন লাভ কৰিছিল নুপুৰে জামিন লাভ কৰি বিপদমুক্ত হোৱা নাই এতিয়া নুপুৰ বৰাৰ চৰকাৰী মাটি অনিয়মেৰে বিক্ৰী কৰাৰ অভিযোগত পুনৰ গোচৰ ৰুজু কৰা হয় এটা গোচৰ ৰুজু কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকাৰী কোষে আকৌ বিপদত পৰিছে এতিয়া ঘুচখোৰ নিলম্বিত এছিএছ বিষয়া নুপুৰ বৰা পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে মধ্য অসমত দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদৰ বাবে সকলো প্ৰকাৰে সাজু এতিয়া প্ৰশাসন 200 পৰিয়ালৰ 380 বিঘাৰো অধিক ভূমিত চলিব এতিয়া বুলডোজাৰ দিবলৈছে এটা ব্ৰেকিং নিউজ একেলগে 200 পৰিয়ালত চলিব এতিয়া বুলডোজাৰ সকলো প্ৰকাৰে সাজু হৈছে নগাঁও জিলা প্ৰশাসন চৰকাৰী গেজিং ৰিজাৰ্ভৰ ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে হ'ব একচন ইতিমধ্যে 200 পৰিয়াললৈ জাননী জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা সামগুৰি খাতুৱাল মৌজাৰ 380 বিঘাৰো অধিক ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান মধ্য অসমত দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন
একেলগে 200 পৰিয়ালত চলিব এতিয়া বুলডোজাৰ সকলো প্ৰকাৰে সাজু হৈ পৰিছে নগাঁও জিলা প্ৰশাসন চৰকাৰী গেজিং ৰিজাৰ্ভৰ ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে হ'ব একশ্যন পৰৱৰ্তী খবৰ অসমবাসীয়ে মনত ৰাখক 12 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত 7 অভিযুক্তৰ বিৰুদ্ধে দাখিল হ'ব প্ৰথমখন অভিযোগনামা দিবলৈছে এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অন্তিম পৰ্যায়ত চিআইডি অসমবাসীয়ে মনত ৰাখক 12 ডিচেম্বৰত ন্যায়ালয়ত দাখিল হ'ব জুবিনৰ মৃত্যুৰ সম্পৰ্কত অভিযোগনামা 7জন অভিযুক্তৰ বিৰুদ্ধে 300ৰো অধিক সাক্ষ্য গ্ৰহণ কৰে চিআইডিয়ে প্ৰাৰম্ভিক পৰ্যায়ত দাখিল কৰা হ'ব এখন অভিযোগনামা জনালে এছআইটিৰ মুখ্য বিষয়া মুন্না প্ৰসাদ গুপ্তাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অন্তিম পৰ্যায়ত চিআইডি অসমবাসীয়ে এতিয়া মনত ৰাখক 12 ডিচেম্বৰ তাৰিখটো